গাইজ বহুত দিনৰ মূৰত অন্য এটা ব্লগত আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান আজি আহিছোঁ পাঠশালাত, যিটোকে সাহিত্য সভা আৰম্ভ হৈ গৈছে। আজি হৈছে 31 জানুৱাৰী। আজিৰ পৰা 4 তাৰিখলৈকে সাহিত্য সভা পাঠশালাত চলিব। আপোনালোকে আহিব পাৰে। এতিয়া বৰ্তমান সাহিত্য সভা চাবলৈ পাঠশালালৈ যাই আছোঁ। ব্লগ 31 নং এখনো হৈছে প্ৰথম গেট। আপোনালোকে যদি গুৱাহাটী ছাইডৰ পৰা আহে এইফালৰ পৰা আহিব পাৰে। আপুনি বৰপেটা ছাইডৰ পৰা আহিলে সাহিত্য সভা চাবা সেইফালৰ পৰা আহিব পাৰে। এইখনে হৈছে গেট। মানে ফিল্ডটো এনেকুৱা লাগিছে ক'ৰবাত এয়াৰপৰ্ট চেয়াৰপৰ্টে যে ফিল্ডটো মানে এনেকুৱা লাগিছে আৰু মূৰে মূৰে হৈ যায়। আপোনালোকে পুৰা ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। এই ভিডিঅ'ত কোনো ভইচ নাথাকিব। আপুনি এতিয়া বেকগ্ৰাউণ্ড মিউজিক থাকিব, সেইটো আপোনালোকে চাই থাকিব। জেপিটো অসমৰ চবচে ডাঙৰ জেপি, গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা গৈছে জেপিটোৰে পাঠশালাতে। মানে বিজ্ঞান মেলা এনে এটা বস্তু নাই যোনটো বিজ্ঞান মেলাত নাই। মানে চব ধৰণৰ বস্তু আছে ইয়াতে। মানে স্পেচ শ্বুটৰ পৰা চব আহিছে ইয়াতে। একদম ৰিয়েল মানুহ, দুখন মুখৰ মানুহ গাইছ। চলি এটা মানে জন্মই মৰিছে, দুখন মুখৰ পুৰা ৰিয়েল হয়।